নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক দৰ্শকসকল আজি সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা অতিকৈ জানিবলগীয়া খবৰ। দৰ্শকসকল 25 জুনত অষ্টম বাৰ্ষিক চাকৰি মেলাৰ আয়োজন অসম ডাউনটাউন ইউনিভাৰ্চিটিৰ 40ৰো অধিক কোম্পানীয়ে অংশগ্ৰহণ কৰিব এই মেলাত। আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান অসম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটীয়ে সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে বিশ্ববিদ্যালয় চৌহদত 25 জুনত বাৰ্ষিক চাকৰি মেলা 2022ৰ অষ্টম সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। উত্তৰ পূবৰ অন্যতম বৃহৎ চাকৰি মেলা হিচাপে পৰিগণিত এই দিনজোৰা অনুষ্ঠানটোত 4000 চাকৰি প্ৰাৰ্থী উপস্থিত থাকিব বুলি আশা কৰা হৈছে, যিসকলে ডাউনটাউন চিকিৎসালয়, এলেম্বিক ফাৰ্মাচিউটিকেলছ, এম্পাথ, জাষ্ট ডায়েল, টেলেণ্ট ইকুইটেন্স, মাৰিকো, ডাবৰ, সডেক্সো আদিকে ধৰি 40টাতকৈও অধিক প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় আৰু বহুজাতিক কোম্পানীৰ দ্বাৰা নিযুক্তি লাভ কৰিব পাৰে। যোৱা বছৰ চাকৰি মেলাই নিয়োগকৰ্তা আৰু যুৱ প্ৰতিভাৰ বাবে এক মঞ্চ প্ৰদান কৰিছিল। 3500 চাকৰি প্ৰাৰ্থীয়ে 50টাতকৈও অধিক সন্মানীয় সংগঠনত চাকৰি লাভ কৰিছিল। চাকৰি মেলাৰ উদ্দেশ্য হৈছে 0ৰ পৰা 5 বছৰৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকল। ই বিভিন্ন ক্ষেত্ৰত যেনে ব্যৱস্থাপনা, সামাজিক বিজ্ঞান, ফাৰ্মাচী, অভিযান্ত্ৰিক, নাৰ্ছিং, পেৰামেডিকেল আৰু বিজ্ঞানৰ শিক্ষাৰ্থীসকলক সেৱা আগবঢ়াব। CMIEৰ তথ্য অনুসৰি এপ্ৰিলত ভাৰতৰ নিবনুৱাৰ হাৰ 7.83% বৃদ্ধি হৈছে। উত্তৰৰ ৰাজ্য হাৰিয়ানাত সৰ্বাধিক নিবনুৱাৰ হাৰ 43.5%, তাৰ পিছত ৰাজস্থানত 28.8% আৰু বিহাৰত 21.1% নিবনুৱাৰ হাৰ নথিভুক্ত কৰা হৈছে। ইফালে হিমাচল প্ৰদেশ, ছত্তীশগড় আৰু অসমত চাকৰিহীনতা সৰ্বনিম্ন আছিল, য'ত নিবনুৱাৰ হাৰ ক্ৰমান্বয়ে 0.2%, 0.6% আৰু 1.2%হে আছিল। অসম ডাউনটাউন ইউনিভাৰ্চিটিৰ এই চাকৰি মেলা কোম্পানীবোৰৰ বাবে এক লাভজনক পৰিস্থিতি, যি বৃহৎ সংখ্যক প্ৰতিভাৰ দ্ৰুত প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰিব পাৰে আৰু তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াবোৰ এটা স্থানতে সম্পূৰ্ণ কৰিব পাৰে। দৰ্শকসকল, যদিহে আপোনালোক চাকৰি মেলাত যোগদান কৰিব বিচাৰিছে, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে। সেই লিংকটোত গৈ পেলাই আপোনালোকে বিনামূলীয়াকৈ পঞ্জীয়ন কৰি অংশগ্ৰহণ কৰিব পাৰিব। দিবলৈ লৈছোঁ আজি সন্ধিয়াৰ আন এটি অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বন্ধ হ'ল আনন্দৰাম বৰুৱা বঁটা, শিক্ষামন্ত্ৰীয়ে কৰিলে সদৰি। আগতীয়া গৰম বন্ধৰ বিষয়ে সাদৰি কৰাৰ পিছত এইবাৰ শিক্ষামন্ত্ৰীৰ আন এক ঘোষণা। এইবাৰৰ পৰা নাথাকিব হেনো আনন্দৰাম বৰুৱা বঁটা। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে থকা এই বঁটা এইবাৰৰ পৰা নাথাকে বুলি সাদৰি কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে লেপটপ। আনহাতে বানপানীৰ বাবে আগুৱাই দিয়া হ'ল গৰম বন্ধ। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানীৰ বাবে আগুৱাই দিয়া হৈছে বিদ্যালয়সমূহৰ গৰম বন্ধ। 25 জুনৰ পৰা বিদ্যালয়সমূহত গৰম বন্ধ হ'ব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে। 25 জুনৰ পৰা 25 জুলাইলৈ আগুৱাই দিয়া হৈছে এই গৰম বন্ধ। 5 দিন আগুৱাই দিয়া হৈছে গৰম বন্ধ। সংবাদমেলযোগে এই কথা ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। উল্লেখ্য যে অসম চৰকাৰে আনন্দৰাম বঁটা নগদ ধন তথা লেপটপ আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত 10ম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল। 2005 চনত এই বঁটাৰ বাবে ঘোষণা কৰা হৈছিল আৰু সেই 2005 চনতে প্ৰথমবাৰৰ বাবে 12756 গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত বঁটা প্ৰদান কৰা হৈছিল।